हेलो डियर व्यूअर्स यूट्यूब अपडेटर आज এই নতুন এটা ভিডিও লৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছো। চাওক আজি আপোনালোকৰ লগত মানে আলোচনা কৰিবলৈ ওলাইছো নতুন এটা টপিকৰ ওপৰত। চাওক যত নেকি আজি কথা পাতিম আপোনালোকৰ লগত পিএম কিষাণৰ যেটো 12 নম্বৰ কিস্তিৰ টকা সেই টকা যে বহুতৰে খুমাও নাই, কিয় খুমাও নাই, কাৰ একাউণ্টত খুমা নাই আৰু এই পইচাটো কেতিয়া খুমাব আজি এইটো ভিডিওত আপোনালোকক সবিশেষ জনাই দি আছো। সো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিবলৈ আপুনি চেষ্টা কৰিব। চাওক মূল ভিডিওটো লৈ যোৱাৰ আগতে আপোনাক সৰু ৰিকুৱেষ্ট এটা জনাইছো, আপুনি যদি মোৰ এইটো চেনেলত আজি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো তলৰ পৰা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, লগতে অল নটিফিকেশন এলাউ কৰি দিব যাতে মই আপলোড দিয়া এনে ধৰণৰ ইনফৰমেটিভ তথা গুৰুত্বপূৰ্ণ ভিডিও নটিফিকেশন বিলাক সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। সো আহক আজিৰ যি মূল টপিক সেই মূল টপিকলৈ আগবাঢ়িছো। চাওক পিএম কিষাণৰ যেটো 12 নম্বৰ কিস্তি বা পিএম কিষাণৰ যেটো 12 নম্বৰ কিস্তিৰ মানে টকা সেই টকা বহুতে পোৱা নাই। এতিয়া সেই সকলে কিয় পোৱা নাই বা কেতিয়া পাবা মানে আজিৰ এই মানে যেটো ভিডিও এই ভিডিওটো সেই কথাখিনি কিন্তু আপোনালোকক জনাম বুলি কৈছো। চাওক মই ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনাক মানে দুখেৰে সৈতে জনাব বিচাৰিছো যে বৰ্তমান পিএম কিষাণৰ যেটো ওয়েবসাইট বা সাৰ্ভাৰ হেতু খুবেই স্লো, যাৰ কাৰণে মই এতিয়া মোবাইল স্ক্ৰিনত বা ল্যাপটপ স্ক্ৰিনত আপোনালোকক পিএম কিষাণৰ যেটো অফিচিয়েল ওয়েবসাইট হেতুত মই লগইন কৰি পেলাই দেখুৱাই দিব নোৱাৰিম। মই জাস্ট আপোনালোকক মানে সহাৰি এটা দিবলৈ মানে আজিৰ ভিডিওটো মানে বনাইছো। এইটো ভিডিওত মই জনাম মানে বহুতে এতিয়া ভাবি আছে যে পিএম কিষাণৰ 12 নম্বৰ কিস্তিটো নুখুমাল, এতিয়া আমাৰ খুমাব না নাই, পইচা পাম না নাই। সো তেনেকুৱা মানে কথাখিনি মই ভাবি পেলাই মোক বহুতে কমেন্ট কৰিছে যে পইচাটো আমি পাম না নাই। সো যাৰ কাৰণে মই ভাবিলো কেইজনক আৰু কমেন্টছৰ মানে যোগেদি ৰিপ্লাই দিম, মই ভিডিও এটা বনাই দিম সকলোৱে যাতে বস্তুখিনি জানিব পাৰে। সো আপোনালোকক ফাৰ্ষ্ট অফ অল মই কৈছো যে আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই, কাৰণ আপোনালোকৰ যেটো 12 নম্বৰ কিস্তি আপোনালোকৰ ইকেওসি যদি আপোনালোকে ভালদৰে কৰিছিল আৰু আপোনালোকৰ যেটো বেনিফিচিয়াৰী মানে লিষ্ট আপোনালোকে যদি ডাউনলোড কৰি চাইছিলে, মই লাষ্ট ভিডিও এটা দেখাই দিছিলো আপুনি কেনেকৈ বেনিফিচিয়াৰী লিষ্ট ডাউনলোড কৰিব লাগে। আপুনি যদি ভিডিওটো চোৱা নাই তাত আপোনাৰ নাম আছে না আপুনি কেনেকৈ গম পাব সেই মানে ভিডিওটোৰ লিংক মই এইটো ভিডিওৰ ডেসক্ৰিপচনৰ একেবাৰে ওপৰত দি ৰাখিম, আপুনি সিম্পলি তাত ক্লিক কৰি পেলাই ভিডিওটো চাই ল'ব আৰু তাত গোটেইখিনি বস্তু কোৱা আছে আপুনি কেনেকৈ বেনিফিচিয়াৰী মানে ষ্টেটাস চাব লাগে তাত কোৱা আছে। সো আজিৰ ভিডিওটোত মই এইখিনি কম। আপুনি চাওক পইচাটো পাব না নাই সেইখিনি বস্তু মানে জানিবলৈ হলে আপুনি সিম্পলি কি কৰিব, এতিয়া অথবা সাৰ্ভাৰ প্ৰবলেম কিছু সময় পিছতে পিএম কিষাণৰ যেটো অফিচিয়েল সাৰ্ভাৰ pmkishan.gov.in তাত আপুনি সিম্পলি লগইন কৰিব। মানে হেতু পেজত আপুনি যেটো হোম পেজ অফিচিয়েল পেজ তাত আপুনি সিম্পলি যাব, গৈ পেলাই আপুনি তাত এটা অপচন পাই যাব পিএম কিষাণ বেনিফিচিয়াৰী ষ্টেটাস বুলি এটা অপচন। আপুনি সিম্পলি কি কৰিব, সেই বেনিফিচিয়াৰী ষ্টেটাসত ক্লিক কৰিব আৰু তাত গৈ পেলাই আপুনি আপোনাৰ সিম্পলি মোবাইল নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আপোনাৰ লগত থাকে সেই নাম্বাৰটো আপুনি তাত এন্টাৰ কৰিব, লগতে আপুনি এটা ক্যাপচা ফিল কৰিব লাগিব। কৰি পেলাই আপুনি সিম্পলি তলত গেট ডাটা বা গেট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত সেই আপোনাৰ ডাটাখিনি দেখাই দিব। আপোনাৰ যদি পইচাটো খুমা নাই আপোনাৰ দুটা বা তিনিটা ৰিজন আপোনাৰ থাকিব পাৰে। ফাৰ্ষ্ট অফ অল এটাই ৰিজন সকলোৰে থাকিব, সেইটো হ'ল পেমেন্ট প্ৰসেসিং। আপোনাৰ যদি বেলেগ কোনো কাৰণ নাই, চাওক ৰিজন বিলাক আপুনি ইকেওসি নকৰিব পাৰে, ইকেওসি আপোনাৰ হোৱা নাই কিজানি তাৰ কাৰণে পইচাটো খুমা নাই। যদি আপুনি জানে যে আপোনাৰ ইকেওসি হৈ গৈছে আপুনি পইচাটো পাব লাগে, তথাপিও যদি আপোনাৰ পিএম কিষাণৰ 12 নম্বৰ কিস্তিৰ পইচাটো পোৱা নাই তাৰ কাৰণ এটা হ'ব পাৰে, সেইটো হ'ল আপোনাৰ পেমেন্ট প্ৰসেসিং। চাওক পিএম কিষাণৰ যেটো পইচা সেই পইচাটো অসমত কিছু দেৰিকৈ খুমাই, সেইটো আপোনালোকে হয়তো বা বহুতে গম পায়। 11 নম্বৰ কিস্তিৰ পইচাটো বহুতৰে দেৰিকৈ খুমাইছে, আনকি সেপ্টেম্বৰৰ শেষলৈকে সেই 11 নম্বৰ পইচাটো 11 নম্বৰৰ যেটো কিস্তি সেই কিস্তিৰ যি পিএম কিষাণৰ পইচা সেই পইচাটো কিন্তু সেপ্টেম্বৰৰ শেষলৈকে মানে পাইছে। সো এইটো কিস্তি হয়তো বা বহুতৰে দেৰি হ'ব, তাৰ কাৰণে আপুনি একো চিন্তা কৰিব নালাগে। যদি আপোনাৰ ইকেওসি কমপ্লিট আছিলে, কোনো ধৰণৰ প্ৰবলেম নাছিলে, তেনে আপুনি নিশ্চয় পইচাটো পাব, চিন্তা কৰিবলগীয়া বিষয় একো নাই। সো আজিৰ এইটো ভিডিওত মই আপোনাক এইখিনি বস্তু ক্লিয়াৰ কৰি দিলো। পৰৱৰ্তী সময়ত অফিচিয়েল সাৰ্ভাৰ যেতিয়া ভাল হয় মই নিশ্চয় আপোনালোকৰ কাৰণে ভিডিও বনাই দেখাই দিম আপুনি কেনেকৈ চেক কৰিব লাগিব। আপোনাৰ নিশ্চয় তাত আপুনি দেখা পাব পেমেন্ট প্ৰসেসিং। পেমেন্ট প্ৰসেসিং মানে আপোনাৰ পেমেন্টটো হৈ গৈছে, দি দিছে, কিন্তু আপোনাৰ একাউণ্টত খুমাও নাই, একাউণ্টত খুমাওতে কিছু টাইম লাগিব, সেইখিনি সময় আপুনি অপেক্ষা কৰিব লাগিব। আশা কৰো সকলোৱে পইচাটো পাই যাব। সো পইচাটো যাতে আপোনালোকে সৎ কামত ব্যৱহাৰ কৰে, মূলত কৃষি কাৰ্যৰ কাৰণে যেহেতু পইচাটো দিছে আপোনালোকে সেই পইচাখিনি যাতে খেতিত ব্যৱহাৰ কৰি ভাল মানে উৎপাদন মানে লাভ কৰিবলৈ সক্ষম হয়, তাৰ কাৰণে সকলোৰ মানে কৃষকৰ ওপৰত মোৰ আশা থাকিল। সো আজিৰ ভিডিওটোৰ পৰা ইমানতে মই বিদায় ল'ব বিচাৰিছো। পুনৰ লগ পাম আপোনাক ইছ্যু আপডেটৰ নতুন ইনফৰমেটিভ ভিডিওৰ সৈতে। তেতিয়ালৈকে আপুনি ভালে থাকক, সুস্থ থাকক আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ গুৰুত্বপূৰ্ণ নটিফিকেশন বা এনে ধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আপুনি মোৰ এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত পাই থকাৰ কাৰণে চেনেলটো অনুগ্ৰহ কৰি তলৰ পৰা ৰঙা বাটনত ক্লিক কৰি সাবস্ক্ৰাইব কৰি ৰাখিব, লগতে চেনেলটো আপুনি শ্বেয়াৰ কৰি দিব সকলোৰে লগত, যাতে এনেকুৱা ধৰণৰ খবৰবিলাক সকলোৱে পাই থাকে সময়মতে। সো যিহেতু আজিৰ ভিডিওটোৰ পৰা ইমানতে বিদায় লৈছো। আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলো ভিডিওটো আপুনি শেষলৈকে চোৱাৰ বাবে। সো যিহেতু ধন্যবাদ, জয় অসম, বাই বাই।